بسم الله الرحمن الرحيم الحمد لله وكفى وسلام على عباده الذين اصطفى أما بعد প্রিয় দর্শক মণ্ডলী, আল্লাহ তাবারক তাআলা ইসলাম ধর্ম এনেকুৱা এটা ধৰ্ম বনাইছে য'ত শান্তি বিৰাজ কৰে। তাত অশান্তি কৰাটো ইছলামে কেতিয়াও গ্ৰহণ নকৰে। সকলো মুছলমানৰ মাজত সমান অধিকাৰ আছে। আল মুছলিমু আখুন লি মুছলিমিন আখাৰ, এজন মুছলমান আন এজন মুছলমানৰ ভাই। এজনে আনজনৰ ওপৰত যদি অত্যাচাৰ কৰে বা জুলুম কৰে, সেইটো ইছলামে কেতিয়াও গ্ৰহণ নকৰে। সেইটো ইছলামিক ভাষাত কোৱা হয় হাৰাম। আনৰ ওপৰত জুলুম কৰিলে হিচাবৰ দিনাখন আপোনাৰ ভাল আমলসমূহ মজলুমক অৰ্থাৎ যাৰ ওপৰত আপুনি জুলুম কৰিছে তাক দি দিয়া হ'ব। আজি দুনিয়াত বহুতে এনেকুৱা লোক আছে যিসকলে আনৰ ওপৰত জুলুম কৰিব ঠিকেই আৰু নিজে গৰ্বসূচক এনেকুৱা মন্তব্য কৰে, মই বহুত ডাঙৰ মানুহ, মোৰ ওচৰত বহুত ডাঙৰ ডাঙৰ মানুহ আছে, সিহঁতে মোক ৰক্ষা কৰিব, আজি মোক একো কৰিব নোৱাৰে, এনেকুৱাকৈ নিজকে ডাঙৰ বুলি ভাবে। কিন্তু মনত ৰাখিব, এদিন কিন্তু আল্লাহৰ ওচৰত ইয়াৰ হিচাপ দিব লাগিব। আল্লাহ তাআলাই কৈছে, ওমা লিযালিমিনা মিন আনসাৰ, জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই। সূৰা বাকাৰা আয়াত নং 270। আন এটি আয়াতত আছে, وَأَمَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَيُوَفِّيهِمْ أُجُورَهُمْ وَاللَّهُ لَا يُحِبُّ الظَّالِمِينَ। আৰু যিসকলে ঈমান আনিছে আৰু সৎ কাম কৰিছে, তেওঁ সিহঁতৰ প্ৰতিফল পূৰ্ণভাৱে দিব আৰু আল্লাহে জালিমসকলক পছন্দ নকৰে। সূৰা আল ইমৰান আয়াত নং 57। হাদিস শৰীফত আহিছে, হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে জানানে কোন আটাইতকৈ দুখীয়া? সাহাবাসকলে উত্তৰ দিলে, যাৰ কোনো ধন সম্পদ নাই সেইজনেই তো দুখীয়া। তেতিয়া হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, মোৰ উম্মতৰ মাজত তেওঁ আটাইতকৈ দুখীয়া হ'ব যিয়ে কিয়ামতৰ দিন নামাজ, ৰোজা, যাকাত আদি সকলো ধৰণৰ আমল লৈ উপস্থিত হ'ব, কিন্তু দুনিয়াত কাৰোবাক গালি দিছিল, কাৰোবাক মিথ্যা অপবাদ দিছিল, কাৰোবাৰ মাল আত্মসাৎ কৰিছিল, কাৰোবাৰ তেজ প্ৰবাহিত কৰিছিল, কাৰোবাক হত্যা কৰিছিল। তেওঁ এইবোৰ গুনাহো লগত লৈ আহিব। পিছত এওঁলোকৰ নিজৰ নেক আমলবোৰ মজলুম অৰ্থাৎ যাৰ ওপৰত অত্যাচাৰ কৰিছিল তেওঁলোকক দি দিয়া হ'ব। উল্লেখিত দাবী পূৰণ কৰাৰ পূৰ্বে যদি তেওঁৰ নেক আমল শেষ হৈ যায়, তেনেতে দাবীদাৰ সকলৰ গুনাহ তেওঁৰ ওপৰত দি দিয়া হ'ব। পিছত তেওঁক জাহান্নামত নিক্ষেপ কৰা হ'ব। নাউজুবিল্লাহ। সহিহ মুছলিম হাদিস নং 6579। পৃথিৱীৰ বিচাৰি শেষ বিচাৰ নহয়, আসল বিচাৰ হ'বই এদিন, আৰু সেই দিনৰ নাম হৈছে কিয়ামত। জালিম অন্যায়কাৰীসকল লজ্জিত হ'ব কিয়ামতৰ দিনা। নিজৰ নেক আমল আনক দিব লাগিব আৰু তাৰ পৰিৱৰ্তে আনৰ পাপৰ বোজা নিজে বহন কৰিব লাগিব। অৰ্থাৎ সেই দিনাখন আমলৰ বেংকত বহুতো নেক আমল থাকিব যদিও, কিন্তু তথাপিও সেই আমলসমূহ আনক দিওঁতে দিওঁতে তেওঁৰ আমল নাইকিয়া হৈ যাব আৰু তাৰ শেষ ঠিকানা হ'ব জাহান্নাম। আল্লাহ তাআলাই আমালোকৰ সকলোকে এনেকুৱা অত্যাচাৰী হোৱাৰ পৰা ৰক্ষা কৰক। আমিন।